ভয়েস অফ ডেমক্ৰেসিলৈ মই আফরিন আহমেদে ভয়েস অফ ডেমক্ৰেসিৰ সমূহ দৰ্শকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ প্ৰতিবেদন উচ্চতৰ মাধ্যমিকত স্কুটি পোৱা ছাত্ৰীসকলৰ বাবে ভাল খবৰ উচ্চতৰ মাধ্যমিকত স্কুটি পোৱা ছাত্ৰীসকলক প্ৰদান কৰা হ'ব লাইসেন্স কামৰূপ জিলা পৰিবহণ বিভাগৰ উদ্যোগত স্কুটি পোৱা ছাত্ৰীসকলক ঠিতাতে প্ৰদান কৰা হ'ল লাৰ্ণাৰ ড্ৰাইভিং লাইসেন্স মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ নিৰ্দেশক্ৰমে সোমবাৰে কামৰূপ জিলা পৰিবহণ বিভাগত ছাত্ৰীসকলক স্কুটি শিকাৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰা হয় অনুজ্ঞাপত্ৰ প্ৰদানৰ পূৰ্বে ছাত্ৰীসকলক হণ্ডা সেফটি ড্ৰাইভিং এডুকেশ্যনৰ সহযোগত আবেদন কৰা ছাত্ৰীসকলক যান-বাহন চলোৱা আৰু পথ সুৰক্ষাৰ ডিজিটেল ৰূপত জ্ঞান দি পৰীক্ষা লোৱা হয় আৰু পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰীসকলক প্ৰদান কৰা হয় অনুজ্ঞাপত্ৰ নিজৰ সুৰক্ষাৰ বাবে ছাত্ৰীসকলক বাহন চলোৱাৰ সময়ত কিছু টিপছৰ ব্যৱহাৰো শিকোৱা হয় ইয়াৰ উপৰি উল্লেখযোগ্য যে ইচ্ছুক ছাত্ৰীসকলে আবেদন জনাব পাৰে নিজৰ নাম ঠিকনা আৰু বয়সৰ প্ৰমাণপত্ৰ সহ পৰিবহণ সেৱা পৰ্টেলত অথবা sarathi.poribohon.gov.in অনলাইন যোগে আবেদন জনাব পাৰিব ছাত্ৰীসকলে যদি আপোনাৰো স্কুটি চলোৱাৰ সময়ত বাধাৰ সন্মুখীন হয় তেন্তে আপুনিও লাভ কৰিব পাৰে এই সুযোগ গতিকে ৰৈ নাথাকিব আপুনিও sarathi.poribohon.gov.in অনলাইন যোগে আবেদন জনাওক ভয়েস অফ ডেমক্ৰেসিৰ এই প্ৰতিবেদন চোৱাৰ বাবে অশেষ ধন্যবাদ